আজিৰ এই বিশেষ দিনটোত গৰম বন্ধ আমি ঘোষণা কৰিব পৰা নাই এতিয়ালৈকে, কাৰণ চৰকাৰে ইতিমধ্যে বিভিন্ন জিলাত 15 দিন ছামাৰ কেম্প দিছে। গতিকে আজি আমি বন্ধ এতিয়ালৈকে অৰ্ডাৰ অহা নাই, সেইটো মতে বন্ধ হ'ব লাগে। কিন্তু অৰ্ডাৰটো মতে কি আহে ক'ব ন, আমি গ্ৰুপত জনাম। গ্ৰুপত জনালে যদি জনোৱা হয়, অৰ্ডাৰ আহে, তেতিয়া তোমালোকে সেইমতে কিন্তু স্কুল আহিব লাগিব দেই। কিন্তু এতিয়ালৈকে অৰ্ডাৰ নাহাৰ কাৰণে আমি একো ক'ব পৰা নাই। তাৰপিছত এতিয়া আটাইতকৈ এটা ভাল খবৰ হ'ল যে আজি এই 30 তাৰিখ, এই মাহৰ শেষ দিন, আৰু সিফালে গৰম বন্ধও হ'ব। আমাক এজন শিক্ষক, সন্মানীয় শিক্ষক, শ্ৰদ্ধেয় শিক্ষক, শিক্ষাগুৰু, আৰু তেখেত এজন প্ৰকৃতিপ্ৰেমী, আমাৰ প্ৰকৃতিক ভাল পায়, গছ গছনিক ভাল পায়। তেখেতৰ এটা সংগঠন আছে, সেই সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতিও তেখেত হৈছে সন্মানীয় শ্ৰীযুত মৃদুল বৰা ছাৰ। তেখেতে যিটো সংগঠন চলাই আছে সেউজপৰীয়া দৈয়াং সেউজপৰীয়া সংঘ, সেই সংঘৰ তেখেত এজন প্ৰতিষ্ঠাপক সভাপতি। আজি তেখেতে 200টা চাচি পুলি দিছিলে আমাক, 200টা চাচি পুলি ৰুলোঁ, আৰু সেই 200টা চাচি পুলি তোমালোকে প্ৰতিপালন কৰিবা, ডাঙৰ হ'ব। মই এইখন স্কুলৰ পৰা গুচি যোৱাৰ পাছতো 15 বছৰ পিছত এই চাচি বিকিব পাৰিব, লাখ লাখ টকা এইখন স্কুলে পাব। মই নাপাওঁ, মই থকালে চাচি বিকিব পৰা নহয়, বা আমাৰ ছাৰ থাকিব, গম পাই যাব। গতিকে এইখন স্কুলত যি থাকিব শেষত, তোমালোকো নাথাকে এইখন স্কুলত, হয় নহয়? কিন্তু তোমালোকে খবৰ ৰাখিবা, চকু ৰাখিবা যে এই চাচিখিনি আমি ৰুইছিলোঁ বা এই গছখিনি সঠিক ব্যৱহাৰ হৈছে নাই, সেইটো তোমালোকে খবৰ খাতি লৈ থাকিবা প্ৰাক্তন ছাত্ৰ হিচাপে। কাৰণ এটা সময়ত প্ৰাক্তন ছাত্ৰ হৈ যাবা তুমি, গম পাইছানে? নিজ হাতে ৰোৱা পুলিকেইটা মনত আছে নাই বাৰু? নিজ হাতে ৰোৱা পুলিকেইটা মৰমেৰে যতন কৰি ৰাখিবা, প্ৰতিপালন কৰিবা, আনৰ পুলিও চাবা, কিন্তু নিজে ৰোৱাকেইটা বেছি গুৰুত্ব দিবা। আৰু প্ৰত্যেকে যদি গুৰুত্ব দিয়ে পুলিখিনি বাচি থাকিব। আজি আমাৰ ছাৰক আনুষ্ঠানিকভাৱে চিনাকি কৰাই দিছোঁৱেই, তথাপিতো অন্য আৰু এটা পৰ্ব আছে আমাৰ। সেই পৰ্বত আমাৰ ছাকিৰ হুছেইন, ছৈয়দ চাউল ছাকিৰ হুছেইনে তেওঁ হাত ধৰিব গোটেই প্ৰক্ৰিয়াটো, তেওঁকে মই দায়িত্ব দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে এতিয়া চিনি পাইছোঁ, এয়া আমাৰ মাজত শ্ৰীযুত মৃদুল বৰা ছাৰ, এজন সমাজসেৱী, সমাজৰ বিভিন্ন কামত জড়িত। তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। তেখেত এতিয়াই নহয়, বহুত আগৰ পৰাই মই তেখেতক ব্যক্তিগতভাৱে চিনি পাওঁ। মই মানে চাকৰিত জইন কৰাৰ আগৰ পৰা তেখেতক চিনি পাওঁ ব্যক্তিগতভাৱে। আৰু তেখেত এজন সৰবৰাহী লোক। আমি তেখেতৰ পৰা আমাৰ এই বিদ্যালয়লৈ এটা ডাঙৰ বৃহৎ এটা অনুদান তেওঁ আগবঢ়াইছে, যিটো অনুদান আমি কল্পনা কৰিব নোৱাৰোঁ। এজোপা চাচি গছত যদি মানে আমি এটা হিচাপ যদি কৰা যায়, তেতিয়া এজন খুব ভাল পৰিণত চাচি গছে লাখ টকালৈকে দিয়ে। পৰিণত ভাল চাচি গছ এজোপাই লাখ টকালৈকে ইনকাম দিয়ে। তেখেত 200 জোপা চাচি গছ দিছে, আমাৰ 2 কোটি টকাৰ এটা সম্পত্তি ছাৰে আমাৰ বিদ্যালয়লৈ দান কৰিছে। গতিকে এই 2 কোটি টকা সম্পত্তি আজি নাপাওঁ, আৰু 15-20 বছৰৰ পিছত এই সম্পত্তিটোৰ অংশ আমি, ইয়াৰ লাভ আমি উপভোগ কৰিবলৈ পাম। হয়তো সেই সময়ত আমিও নাথাকোঁ, মানে আমি এই বিদ্যালয়ত নাথাকোঁ, আমি এই বিদ্যালয়ৰ পৰা গুচি যাম চাগে। আৰু তেতিয়া তোমালোকেই থাকিবা এইখন বিদ্যালয়, কাৰণ তোমালোকৰ এই গাঁওখনৰ এইখন বিদ্যালয়, তোমালোকো এই গাঁওখনৰেই। তোমালোক এই গাঁওখনৰ হিচাপে, এই গাঁওখনৰ অংশ হিচাপে তোমালোকে সেইখিনি দেখিবলৈ পাবা সকলোৱে। গতিকে আমি এনেকুৱা এটা আজি পবিত্ৰ ক্ষণত মৃদুল বৰা ছাৰলৈ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা মানে কৃতজ্ঞতা স্বীকাৰ কৰি তাক শেষ কৰিব নোৱাৰোঁ। আৰু মৃদুল বৰা ছাৰে আমাৰ বিদ্যালয়লৈ যিখিনি অনুদান দিছে, যিটো অনুদান দিলে, আগবঢ়ালে, তাক আমি সকলোৱে গ্ৰহণ কৰিছোঁ। আৰু এই গ্ৰহণ কৰা এইটো বিনিময় নহয়, মূল্যটোৰ বিনিময় কেতিয়াও আমি আদায় কৰিব নোৱাৰোঁ। মই ক'লোঁ নহয়, 2 কোটি টকাৰ এটা সম্পত্তি আমাৰ বিদ্যালয়লৈ, অতি কমেও 2 কোটি টকাৰ এটা সম্পত্তি মৃদুল বৰা ছাৰে আমাৰ বিদ্যালয়লৈ আগবঢ়াইছে। গতিকে এইটোক আমি সন্মান জনাই, তেখেতৰ এই দানক সন্মান জনাই আমি তেখেতক এখন ফুলাম গামোচাৰে বিদ্যালয়ৰ ফালৰ পৰা সম্বৰ্ধনা এটা আগবঢ়াব বিচাৰিছোঁ। আৰু তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত লোকেশ্বৰ গগৈ ছাৰক এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ কৰিলোঁ।
ইয়াৰ পিছতে